নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য টিভিলৈ স্বাগতম জনাইছোঁ গোটেইবোৰ দিছে না সাজি কাচি আছে গাখীৰটো কোৱাত কথাই নাই একেবাৰে কিমান দিনৰ মূৰত যাব ওলাইছে ঘৰ উঠিবলৈকে যোৱা হ'বলা ঘৰ উঠিবলৈ শাওনত গৈছিলোঁ যে শাওন ভাদ আহিন কাতি আঘোণ 5 মাহৰ পিছত যাব ওলাইছে একেবাৰে গাত কথাই পুৰা একদম মানে এফালে বাই 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 বহুত বেজাৰ কৰি আছে এফালে শাহুৱেকে ৰৈয়ে থাকিব পাৰে এফালে একদম সেইকাৰণে অকণমান সোনকালে ওলাই দিছে শাহুৱেক ৰৈয়ে আছে চাগে আমি যাওঁ এতিয়া বাই বাই নেকান্দিবি দেই দুখ চুখ নকৰিবি এফালে আমাৰ জিন্টুদা এফালে হাই বুলি কওক এতিয়া জিন্টুদা হাই বুলি ক'ব পৰা অৱস্থাত নাই বলক এইখন দলংখন আগতে জাহাজ আহে নহয় এইখন দলংখন উঠি যায় ওপৰলৈ উঠাই দিয়া হয় ৰং কৰি দিলে হালধীয়া গোটেই পুৰা ফাইনেলি শিৱসাগৰ আহি পাই গ'লোহি আৰু সেইফালে আমাৰ ৰিণিকি আমাৰ শিৱদৌল জিলিকি আছে একদম অকণমান দেখি আছোঁ আজি জিন্টুদা আৰু মই দুইজন পাৰ্টনাৰ আপুনি যদি তেনেকুৱা সাজটো খাব নাই মোক দি দিব মই খাব নোৱাৰিলোঁ তেডোখৰত বৰ ধুনীয়া সাজ থৈছে বোলে এটি ভিতৰত বজাৰ কৰি আছে মই গৈছিলোঁ মোৰ ইমান ঠাণ্ডা লাগিলে মই সেইকাৰণে গুচি আহিলোঁ কাৰণ গোটেই একদম ব্যস্ত চব আপুনি কালি মোৰ ভিডিঅ' নাইছে নি কালি জিন্টুদাৰ ঘৰতে নখোৱা আছিলে দেই মোক আপোনালোকে নক'ব যে আমাৰ ঘৰত নখোৱা আছিলে মোক নেমাতি বুলি নক'ব জিন্টুদাক ক'ব যি ক'বলগীয়া আছে নেমাতিলে কেলে বুলি চাওক কালিটো এতিয়া মই চাই আছোঁ ইফালে কিবা খাবলৈ পাওঁ নেকি এফালে আমাৰ আহিলে বজাৰ কৰি এফালে পেকিং খুলিলে ভগৱান চালে এফালে শহু দেউতালৈ আনিছে এয়া ৰাহু মই য'তে ত'তে অকল খাওঁ কৈ থাকোঁ ৰাহু নাখাওঁ মোৰ লগত থাকি বনি গৈছে ৰাহু বনি গৈছে মই একদম 100 মিটাৰমান দূৰৰ পৰা গৈ পিনি চানা আনিছোঁ খোজকাঢ়ি গৈ পিনি আমি আহি মেলি পালোহি চাহ তাহো খালোঁ ভিতৰত পূৰা সাজৰ মেহফিল বহি আছে মই ৰ'দত বহি আছোঁ আৰু এইফালে আমাৰ নবৌ ভনীয়েকে মুখ লুকাইছে মুখ লুকুৱাইছে লাজ কৰিছে তাই হেই হাই কৈ দিয়া চা হাই আমাৰ ঘৰত যাবা দেই আমাৰ ঘৰত যাবা যাম ব'লা আজি যাবানে আজি নোযোৱা কাহানিকৈ যাবা পিছত যাবা নামটো কি আছিলে তোমাৰ পূৰ্ণিমা নামটো ইমান ধুনীয়া নাকটো বন্ধ হ'ল নাই এই নাকটো ফুটাই থৈছিলে গোটেই একদম বাইকে হেৰি কৰি দিলে নাক ফুলি ইমান মস্ত এডাল পিন্ধি আছে পুৰা হাই কোৱা নামটো কৈ দিয়া ধুনীয়াকৈ নমস্কাৰ দি কৈ দিয়া নকয় তাই এইফালে পুৰা ভাত খাই আছে হাঁহ মাংস ভাজি পচলা জলকীয়া এফালে আইতা এফালে দতি এফালে আমাৰ শহু দেউতা আইতা এয়া আমাৰ শালপতি এয়া আমাৰ জিন্টুদা শালপতি মানে ভিন্দ মোক দৰা চাই দিম বুলি কৈ দিয়া নাই এতিয়ালৈকে এজন শালপতি সেইফালে আমাৰ পিছ গৈছে এইফালে চবেই একদম ভাত খোৱাত ব্যস্ত মামীটো পুৰা খোৱাত ব্যস্ত একেবাৰে মামীৰ ওপৰলৈ মোৰ কৰিবলৈ সময় নাই আৰু মই খাই বৈ আজৰি কিবা কিবি কৈ আছে আইতাহঁতি কওক এতিয়া কওক নকয় এতিয়া একো নকয় খোৱাত লাগিছে খাবলৈ হ'লে একো নকয় তেওঁলোকে
তাকে আমাৰ একদম পুৰা সাজ তাৰপিছত হাঁহৰ মাংসই ঠিকছে মই দুবাৰ দি খাই মানে এতিয়া 3 বাটি ইনে নক'ব এজনে চব মিছা কথা হয়নে 3 বাটি খাইছোঁ আপুনি কিমান খালে কৈ দিওঁ নেকি মই নকওঁ আৰু 5 গিলাচ মই 3 বাটি নাই খোৱা এনেই কৈছে মই 1 গিলাচে খাইছোঁ মামীয়ে কেইবাটি খালে মই গোটেই সাজখিনি মামীয়ে খাইছে মামীয়ে আৰু ভাতো 1 কাঁহী খাইছে মমাই এই ভিডিঅ'টো মমাই চাওক আৰু মামীক ধুমাধুম কালি পাৰক মই কৈ দিছোঁ হ'লে দেই এতিয়াই আৰু আমাৰ দৌৰটিয়ে চামুচে ভাত খাবলগীয়া অৱস্থা হৈ গৈছে হাতখন কি হ'ল এজনে জন্মগতভাৱে চামুচে খায় হাতত নাখায় হাততে চব্জি তব্জি লাগিব আৰু আমাৰ এইফালে জিন্তুদাই ভাবি পানি ৰৈ আছে যে ক'ত ফচি গ'লো পুৰা আঙুলি চেলেকি দিছে আমাৰ শালপতিয়ে বস্তুটো ভাল হৈছে আকৌ বস্তুটো ভাল হোৱা খাতিকে চেলেকি দিছো আঙুলিকে চেলেকি দিছে বস্তু ভালে আনিছিল লাগে আঙুলিকে চেলেকি দিব লাগিব ইনেটো চেলেকি বনোৱা খানাটো কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে উঠিছে নালাগে এই চব আমাৰ এইখিনি দেখাই বটল এইটো হেৰিয়ে দি পঠিয়াইছে বিয়নীয়ে দি পঠিয়াইছে বিয়নী কলে দি পঠিয়াইছে এতিয়া আমাকো বিয়নী কলে দি পঠিয়াব আমি নাজানো আমাৰ বিপুল দাবী বিয়নী কলে দি পঠিয়াব লাগিব এফালে পুৰা ফটো সেশন চলিছে এইকেইজন জোৱাইক ডাঙৰ জোৱাই সৰু জোৱাই আমাৰ বুঢ়ী আইতাৰ লগত এফালে পুৰা জোৱাই নহয় নাতিৰ লগত নাতিৰ লগত হয় নাই কেনেকুৱা লাগিছে নাতিৰ জোৱাই নি কেনেকুৱা লাগিছে ভালে লাগিছে নুশুনে আমাৰ আপা আছে না আপা খান হয় 1/2 কেজি আনিলো 1.5 মাহ মান যায় আমাৰ গাঁৱত লাৰা চাইছো যাবা নেকি যাবা জীয়াই থাকিলে যাবা বাহঁতকে লৈ যাবা এই সময়তো যিমান হেৰি আমি খাই বৈ আহি ওলালোহি এতিয়া আমি মামী ঘৰত ওলামগে এয়া মামীহঁতৰ ঘৰত ওলামগে মামী ঘৰত ফুল নিবলৈ আছে এইফালে এতিয়া আমাৰ হাঁহ মাংসই ভাত খাই নহ'লগৈ সেইকাৰণে আমি ম'ম' খাবলৈ বহি আছোঁ এগৰাকীৰ লগতে খালি আমাৰ দোকানীজন নাই জানো কাটা চামুচ নাইকিয়া হ'ল আনিবলৈ গৈ আছে খাই লওঁ ফাইনেলি আমি আহি পাই গ'লোহি আৰু এইফালে কি কৰিছে চক এইফালে চক এখন গোটেই বজাৰ বাপৰে এখন মানুহখিনি দি বজাৰ ইয়াত মিটিয়ৰ টোপোলা ভাগ চলিছে আৰু এফালে আমাৰ বিয়নী খেতলে মৰম পঠিয়াই দিছে এইবোৰ ভাগ বতৰা কৰি লওক সেইটো কি ফুল সেইটো গোলাপ বগা গোলাপ দিনটো ঘূৰি একদম ভাগৰ লাগি গৈছে মুখ হাতকেইটা ধুই আহিছোঁ ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ এতিয়া গাহৰি লৈ আনিছোঁ পূৰা লাই শাকৰ লগত বনাই টিপটপকৈ বনাই খাই শুই থাকোঁ আৰু এটা কথা আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবচোন কমেণ্ট কৰি মোৰ জানিবলৈ মন যায় দিয়কচোন আৰু ক'ত কি কিবা ভুল ক্ৰুটি এইবোৰ জনাব ভাল লাগিব আৰু যদি ভাল পায় এটা লাইক কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ আপোনালোকক পুনৰ এটি নতুন ভিডিঅ'লৈ লগ পাম বাই বাই আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ